নীলাখামৰ চিঠি কথা প্ৰাণজিৎ দাস আবৃত্তি কাকলি দাস। মোৰ মৰমৰ প্ৰিয়তম, বহু দিনৰ পৰা এখিলা উকা কাগজ আৰু এটি কলম হাতত লৈ তোমাৰ বাবে কিবা এটা লিখোঁ বুলি ভাবি আছোঁ। মোক কিছুমান মিঠা শব্দৰ আলিংগন লাগে, কিছু মিঠা মিঠা অনুভৱ। আজি যেন মোৰ বাবে নামি আহিছে সেউজ বন্যা, বসন্তৰ আগমনত উতলা প্ৰকৃতি, ঢাকি ৰাখিব নোৱাৰোঁ মোৰ উতলা যৌৱন। মৰমৰ পৰা উৎপন্ন হোৱা যন্ত্ৰণাই আজি মোক কাবু কৰি পেলাইছে। জীৱনৰ প্ৰতিটো পলে আমনি কৰিছে হেৰুৱা ফুলৰ সুবাস বিচাৰি। চৌদিশে হাজাৰ হাজাৰ ভিৰৰ মাজতো মোৰ সন্ধানী চকুৱে কেৱল তোমাকে বিচাৰি ফুৰে। কোনে বুজিব বাৰু গাভৰু হৃদয়ৰ গোপন বিননি? তোমাৰ বাৰু মনত আছেনে কলেজৰ সন্মুখৰ সেই কৃষ্ণচূড়াজোপাৰ তলত যে আমাৰ প্ৰথম দেখা দেখি হৈছিল? কাতিৰ কুঁৱলীখনত প্ৰতিটো কোমল পুৱাৰ হিমচেঁচা পৰশত পদূলিৰ শেৱালিজোপাৰ তলত তুমি যে মোৰ বাবে ৰৈ আছিলা। সঁচাকৈ তোমাৰ সান্নিধ্যৰ বাবে আজিকালি মোৰ হৃদয় উত্ৰাৱল হৈ পৰে। উৎকণ্ঠা আৰু উদ্দীপনাত আজিকালি মোৰ টোপনি নাহে। চৰম উত্তেজনাত জোনাকৰ কলাত প্ৰতি নিশা প্ৰতি পল উজাগৰে কটাও তোমাৰ একান্ত অপেক্ষাত। দিন বাগৰি যোৱাৰ লগে লগে তোমাৰ ছবি মোৰ হৃদয়ত বাৰুকৈ শিপাবলৈ ধৰিছে। প্ৰতিটো ক্ষণ কেনেদৰে কটাইছো তাক মইহে জানো। সঁচাকৈ তোমাৰ দুচকুৰ ভাষাই বাৰুকৈ আমনি কৰে মোক। অজস্ৰজনৰ মাজতো কিয় বাৰু তোমাৰ দুচকুৰ ভাষা পৃথকে বিচাৰোঁ? কিয়? কাৰণ মই যে তোমাকেই ভাল পাওঁ, তুমিয়েই মোৰ পৃথিৱী আৰু সমস্ত ভাল পোৱা। আজি তোমাক পাই পাহৰি পেলাইছোঁ মোৰ অতীতৰ যাতনা। হ'ব দিয়া আৰু নিলিখোঁ। চিঠিৰ উত্তৰ দিবলৈ প্লিজ তুমি মোলৈ ফোন নকৰিবা, SMS নপঠাবা, ইমেইলো নকৰিবা। কাৰণ মই যে এইবোৰৰ একেবাৰে বিৰোধী। উত্তৰ দিবলৈ তুমি এখন চিঠিকে লিখিবা, আহিব শামুকীয়া গতিৰে। মই দৌৰি যাম ডাকুৱালৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনি। আৰু ঠিকনা বিচাৰি তুমি হাবাথুৰি খাব নালাগে। তোমাৰ হৃদয়ে যি মোৰ ঠিকনা। প্ৰাণতিত তোমাৰ মৰমৰ প্ৰিয়তমা। ধন্যবাদ।